নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সাৰ্চ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত পৰিটো ৰাজ্যৰ ভিন্ন প্ৰান্ত খবৰৰ সৈতে চাওক আজিৰ টপ 10 বুলেটিন বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ দিল্লীত ভয়ংকৰ ৰূপ লৈছে বায়ু প্ৰদূষণে বিষাক্ত ফেনেৰে ভৰি পৰিছে যমুনা নদী ক্ৰমাৎ নিম্নগামী হৈছে এয়াৰ কোৱালিটি ইনডেক্স ৰিপৰ্ট ইণ্ডিগোৰ আকাশ এয়াৰৰ বিমান বোমাৰে উৰাই দিয়াৰ ভাবুকি পৰৰ বিমানত বোমা সংস্থাপনৰ ভাবুকি ইণ্ডিগোৰ আকাশ এয়াৰৰ বিমান উৰাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ 10খনকৈ বিমানত বিস্ফোৰণৰ ভাবুকি অজ্ঞাত লোকৰ বিগত এক সপ্তাহৰ পৰা বৰ্তমানলৈ 70টা এনে ভাবুকি দিছে দুৰ্বৃত্তই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ 19 গৰাকী বিজেপি বিধায়ক মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে আনিছে অনাস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিসম্বাদী বিধায়কৰ পত্ৰ প্ৰেৰণ শীঘ্ৰে বীৰেন সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ দাবী শান্তি ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত এন বীৰেন সিঙৰ বিৰুদ্ধে মেইটেই কুকি আৰু নগা জনগোষ্ঠীৰ বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ বাবা সিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে সম্পৰ্ক নাই সলমান খানৰ বাবা সিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে সলমান খানৰ সম্পৰ্ক দচ্ছাত কৰিলে সলমান খানৰ পিতৃ সেলিম খানে বাবা সিদ্দিকক লৰেন্স বিষ্ণয় গেঙে অতি নিৰ্মমভাৱে হত্যা কৰাৰ পাছত সলমান খানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে হত্যা কৰা হৈছিল বুলি চৰ্চা চলাত প্ৰতিক্ৰিয়া প্ৰকাশ সলমান খানৰ পিতৃৰ অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰে জড়িত কোনো হাৰি যাব নোৱাৰিব সিবিআইৰ বিশেষ আদালতত 6টাকৈ গোচৰ পঞ্জীয়ন অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ ডিব্ৰুগড়ৰ লগতে গুৱাহাটীত অব্যাহত সিবিআইৰ তদন্ত দ্বিতীয় দিনা সিবিআইৰ কাৰ্যালয়লৈ তলব কেইবাজনো বিনিয়োগকাৰীৰ ভাৰতক পাকিস্তানলৈ গৈ চেম্পিয়ন ট্ৰফি খেলাৰ আহ্বান পাকিস্তান ক্ৰিকেট বৰ্ডৰ পাকিস্তানত থাকিব নিবিচাৰিলে প্ৰতিখন খেলৰ অন্তত দিল্লী বা চণ্ডীগড়লৈ উভতি যোৱাৰ পৰামৰ্শ 2025ত পাকিস্তানত অনুষ্ঠিত হ'ব আইচিচি চেম্পিয়ন ট্ৰফি পাকিস্তানত গৈ খেলত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বৰ্ডে ভাৰতীয় দল অবিহনে চেম্পিয়ন ট্ৰফি সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছিল কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত আটক বাংলাদেশী অনুপ্ৰৱেশকাৰী মহম্মদ আৰিফক বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অসম আৰক্ষীয়ে সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অৱনতি ভাৰত কানাডাৰ কূটনৈতিক সম্পৰ্ক জাষ্টিন ট্ৰুডো মূৰ্খ বুলি অভিহিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনে জাষ্টিন ট্ৰুডোক স্কুলত মনোযোগ নিদিয়া আৰু কোনো মৌলিক জ্ঞান নথকা বুলি অভিহিত কৰিছিল ভাৰতে কানাডাত গেংষ্টাৰৰ সৈতে কাম কৰাৰ অভিযোগ আনিছিল কানাডাৰ চৰকাৰে উপনিৰ্বাচনৰ পূৰ্বে ৰূপহী হাতত উত্তেজনা বিজেপি কংগ্ৰেছ কৰ্মীৰ সংঘাতৰ মাজতে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কংগ্ৰেছ নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ অসম পুলিচ হাই অসম পুলিচৰ কাম নাই বিজেপি চৰকাৰ হাই ধ্বনি প্ৰতিবাদকাৰীৰ ৰূপহী হাতত সংঘটিত কংগ্ৰেছ বিজেপিৰ হিংসাত্মক ঘটনা তদন্তৰ দাবীত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ আৰু যিকোনো সময়তে ঘোষণা হ'ব পাৰে উপনিৰ্বাচনৰ 5 সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নাম 13 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া 5 সমষ্টিৰ নিৰ্বাচনৰ বাবে যিকোনো সময়তে ঘোষণা কৰা হ'ব কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ তালিকা উৎসৱৰ বতৰ মানেই ডাটা মিছনৰ ধামাকা আছিল এইবেলিও উৎসৱৰ বতৰত ডাটা মিছনে লৈ আনিছে ফেষ্টিভ ধামাকা আছিল টিভি ফ্ৰিজ ৱাশ্বিং মেচিন এচি মোবাইলৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰীতেই দিয়া হৈছে আকৰ্ষণীয় ৰেহাই মূল্যৰ লগতে জিৰ' ডাউন পেমেণ্টৰো বিশেষ সুবিধা 6 অক্টোবৰৰ পৰা 1 নৱেম্বৰৰ ভিতৰত বজাৰ কৰিলে গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় উপহাৰো গতিকে পলম নকৰি আজিয়ে ভিজিট কৰক ডাটা মিছন শ্ব'ৰুম GS ৰোড উলুবাৰী গুৱাহাটী অথবা যোগাযোগ কৰক 7086094885 আৰু 7086094900 নম্বৰত हाय अरे तीशा हाय आओ बैठो और बताओ कैसी हो बस मैं ठीक हूँ लेकिन तुमने क्या हाल बना के रखा अपना ऊपर से इतनी परेशान लग रही हो अरे टीशा बोलो मत त्योहारों का सीजन है घर के साफ सफाई के लिए पेस्ट कंट्रोल सर्विसेज को बुलाया था पर कुछ फायदा ही नहीं हुआ अभी भी कीड़े मकोड़े कॉकरोचेस ने मतलब परेशान करके रखा है ऊपर से घर में छोटे बच्चे भी है क्या करो अरे क्यों MK ट्रेड सेंटर पेस्ट कंट्रोल सर्विसेज है ना MK ट्रेड सेंटर एंड पेस्ट कंट्रोल सर्विसेज पर वो क्यों मैंने तो कभी सुना ही नहीं नाम क्योंकि MK ट्रेड सेंटर पिछले 25 सालों से पूरे नॉर्थ ईस्ट का लीडिंग पेस्ट कंट्रोल और टर्माइट कंट्रोल ब्रांड बना हुआ है ये सिर्फ कीड़े मकोड़ों को भगाने तक सीमित नहीं है बल्कि उन्हें जड़ से मिटाने का वादा भी करते हैं MK ट्रेड सेंटर के पेस्ट कंट्रोल सर्विसेज 100% चाइल्ड फ्रेंडली और इको फ्रेंडली है जो कि आपके परिवार और एनवायरनमेंट दोनों के लिए सुरक्षित है तो आप परेशान होने की कोई जरूरत नहीं MK ट्रेड सेंटर हर प्रॉब्लम का परफेक्ट सॉल्यूशन पेस्ट कंट्रोल से लेकर टर्माइट कंट्रोल तक
आपके घर की सुरक्षा के लिए हमेशा तैयार। आज ही संपर्क करें 9365727617 पर।